ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিছুমান প্ৰডাক্ট আপোনালোকে এভয়েড কৰিব যিবিলাকত আপোনাৰ কেমিকেল আছে যিবিলাকত বেছিকে যিকোনো আৰ্টিফিচিয়েল বস্তু কালাৰ সালাৰ এড কৰা আছে খোৱাৰ ক্ষেত্ৰতে হওক বা স্কিনত সনাৰ ক্ষেত্ৰতে হওক আপোনালোকে এভয়েড কৰিব আজি মই সাবুন বা শ্যাম্পুৰ কথা আপোনালোকক ক'বলৈ বিচাৰিছো এটা সৰু শিশু লাগিলে সৰু শিশু মানে ডাঙৰ শিশুৱে হওক জনিবা আপোনালোকৰ সাবুন সদায় বহুত ঘঁহিব লাগিব বুলি কথা নাথাকে মানুহে ভাবে যে সাবুন ঘঁহিলেহে সফা হ'ব কিন্তু তেনেকুৱা নহয় সদায় যে শিশুটোক সাবুন দিবই লাগিব তেনেকুৱা কোনো কথা নাথাকে আপোনালোকে হোমমেড বেসন বা তেনেকুৱা মসুৰ দালিৰ গুড়ি পিঠা গুড়ি এইবিলাক দিও আপোনালোকে সাবুন হিচাপে আপোনালোকে ইউজ কৰিব পাৰে সদায় সদায় মই এটো কোৱা নাই যে একেবাৰে ইউজ নকৰিব গোন্ধটোৰ কাৰণে স্মেলটোৰ কাৰণে মাজে মাজে ইউজ কৰিবলৈ আমাৰ ভাল লাগে দিয়কচোন আগৰ পৰা আমি কৰি আহিছো কিন্তু আপোনালোকে পৰাপক্ষত সদায় আপোনালোকে গোটেই শৰীৰটোত আপোনালোকে সাবুন মুখত বেছিকে সাবুন এইবিলাক ল'ৰা ছোৱালীক আপোনালোকে ইউজ নকৰিব আৰু কোনো ধৰণৰ বেয়া বস্তু নথকা যিবিলাক একদম মানে প্ৰিজাৰভেটিভছ বা বেলেগ তেনেকুৱা ধৰণৰ কালাৰ এড নাই কৰা বা বিভিন্ন ধৰণৰ কেমিকেল এড নাই কৰা তেনেকুৱা বস্তুহে পৰাপক্ষত যিদিনা মানে ব্যৱহাৰ কৰে সেইদিনা সেইবিলাক বিভিন্ন ধৰণৰ কেমিকেল ফ্ৰী আপোনালোকে প্ৰডাক্টহে ইউজ কৰিবলৈ চেষ্টা কৰিব